Hi guys, মোৰ চেনেললৈ আপোনালোক কোৱা কৈ দিয়া Hi guys তাই শুনি শিকি গল Hi guys মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো এতিয়া মই ব্লগিং ষ্টাৰ্ট কৰা একো কথা নাছিল কিন্তু এটা বস্তু দেখুৱাবলৈ পটককে কৰি দিলো চাওকচোন আমাৰ মাইনা পুতলাটো বাবুটো দেখাই দিও হা এপিনে চোৱা এপিনে চোৱা দেখাই দিয়া তোমাৰ পুতলা দেখাই দিয়া আৰু বাকিবিলাক ক'ত থলা নাই ক'ত পেলালা আজি আপোনালোকৰ লগত মই এটা কেকৰ ৰেচিপি শেয়াৰ কৰিম এয়া কেক বনাবলৈ মই ডিম লৈছো তিনটা ডিম আৰু ডিম কেটা মই ফেটিবৰ কাৰণে মিক্সাৰ গ্ৰাইণ্ডাৰৰ মিক্সিটোত ভৰাই দিম কিয়কি মোৰ তাত মানে ব্লেন্ড কৰিবলৈ একো নাই মানে তেনেকুৱা পাত্ৰ আৰু হাতেদি ব্লেন্ড কৰিবলৈ বহুত দেৰি লাগে আৰু হাতৰ বিখতে গতিকে মই মিক্সাৰতে দি দিম ধুনিয়াকৈ তাতে ব্লেন্ড হৈ যাব মানে ধুনিয়াকৈ একদম মিক্স হৈ যাব তিনটা ডিম মই এটা দি প্লে এয়া মই দেখাই দিছো তিনটা ডিম লৈছো বুলি আৰু এয়া ফেটি লৈছো মই মিক্সিত দি প্লাই একদম অলপমান সময় ইয়াতে ফেটিব লাগিব যে ধুনিয়াকৈ হৈ যায় তাৰ পিছত মই এয়া এক বাটি ময়দা লৈছো ময়দা লোৱাৰ পিছত ইয়াতে মই এতিয়া আধা চামুচ সোডা দি দিছো সোডা দিয়াৰ পিছত 1 চামুচ বেকিং পাউডাৰ দি দিছো মই ইয়াতে গুটেখিনি দি পেলাই এতিয়া মই মিক্স কৰি লম এয়া দেখিছেনে ডিমখিনি হৈ গল ফেটা মোৰ তাৰ পিছত এয়া মই এইখিনি আপোনালোকক দেখাই দিছো ইয়াতে মই ৰিফাইন অইল দি দিছো ৰিফাইন অইল কিমানখিনি দিছো তো আন্দাজ কৰিব পাৰিছে নিশ্চয় আৰু মই ৰিফাইন অইল মানে ময়দা সমানে যোগ কৰি দিয়া নাই কিয়কি মই ইয়াতে গাখীৰ দিছো আকৌ ডিম ফেটি থৈছো এইখিনি দিছো নহলে বেছি পনীয়া হৈ যাব এয়া মই এতিয়া অকণকৈ যোনখিনি ডিম ফেটি থৈছো খিনি দি মিক্সিটো মানে বনাই লম আৰু মই আনফালে এয়া চেনি মিক্সিত মাৰি গুড়া কৰি থৈছো একদম এয়া দেখিছেনে চেনি গুটেইখিনি মিক্সাৰ চেনিৰ লগত মিক্স কৰি মই এইখিনি বনাই লৈছিলো আৰু এনেকুৱা হ'ব লাগিব বেছি পাতল বা গাঢ়া হ'ব নালাগে যেনেকৈ ওপৰৰ পৰা এৰিলে লবৰ টাইপৰ পৰি যায় যেতে তেনেকুৱা হ'ব লাগিব আৰু মই যোনটো পাত্ৰত বনাম কেকটো সেইটো পাত্ৰত মই ৰিফাইন খানি লৈছো খানি অলপ ময়দা ছটিয়াই দিছো তেতিয়া কেকটো ধুনীয়াকৈ ওলাই আহিব আৰু মই বায়ুখিনি মানে ওলাই আহিবৰ কাৰণে এনেকৈ মানে হিলাই দিছো পাত্ৰটো যাতে ধুনীয়াকৈ কেকটো হয় তাৰ মাজত মানে ফুটা হৈ নাযায় যাতে আৰু এয়া মই কুকাৰটো প্ৰিহিট কৰিবৰ কাৰণে থৈ দিছিলো 15 মিনিট আৰু এয়া নিমখ দেখিছেনে নিমখখিনি মই আগতো কেক বনোৱাই হয় সেইকাৰণে সেইখিনি মই পেলাই নিদো কেক বনাওঁতে ইউজ কৰো আৰু এয়া কুকাৰৰ চিটিটো এৰাই ল'ব লাগিব এৰাৰ পিছত এয়া আমাৰ ধুনীয়া কেক একদম ৰেডি হৈ গ'ল দেখিছেনে কি ধুনীয়াকৈ ফুলিছে কেকটো আৰু মই এতিয়া দেখাই দিম আপোনালোকক কিমান মানে স্পঞ্জি হৈছে এয়া দেখিছে কিমান সফট হৈছে কেকটো এয়া ভাঙি যাবই ধৰিছে ইমানেই সফট হৈছে এয়া মই গোটেই কেকটো দেখাই দিছো কি কৰিছা কোৱা হ্যাপি বার্থডে টু ইউ কৰিছা কৈ দিয়া তুমি কম আছে হ্যাপি বার্থডে টু ইউ কৈ দিয়া তাই ফুৰ্তি একদম কেকটো একদম অনা দেখি চিঞৰ হ্যাপি বার্থডে টু ইউ তাই বার্থডে কেক বুলি ভাবিছে ইয়া টেষ্ট কৰিছো বহুত টেষ্টি আৰু বহুত সফট হৈছে দেই তুমি এইটো খাই লোৱা খোৱা মই ফুকি দিওঁ ভিডিঅ'টো যদি ভাল লাগিলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কোৱা মাইনা বাই কোৱা মাস্ক মাৰি খেলি আছে এই বিছনাৰ অৱস্থা চাকচোন কি কৰিছে দেখাব দিয়া তুমি কি কৰিছা এইবোৰ এতিয়া মই সব উঠাব লাগিব তাৰপিছত বিছনা জোকাৰি সাফা কৰি পেলাই তাৰপিছত তাইক খুৱাব লাগিব তাই যেতিয়া খেলা হ'ব আৰু মানে ৰেষ্ট নাই এটাৰ পিছত এটা কাম মানে একদম টোপনি নোযোৱালৈকে ওলাই থাকিব তাই যেতিয়ালৈকে টোপনি নাযায় তুমি এনে বাই কৈ দিয়া বাই দিয়া এইপিনে বাই মস্ত মাস্কখন মাৰি লৈ পেলাই সেয়া কৰি আছে আজিলৈ তেতিয়াহ'লে বাই